সো হেল্ল' গাইছ, আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালে আছোঁ। এতিয়া আমি গৈ আছোঁ ৰংঘৰ, মানে শিৱসাগৰৰ যিটো ৰংঘৰ, এই ৰংঘৰত আমি গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক আৰু এনজয় কৰক। আৰু মোৰ সন্মুখত আছে ৰংঘৰ, আৰু ৰংঘৰটো চাই থাকক। এইটো হ'ল ৰংঘৰৰ দৃশ্য। ৰংঘৰ আমি যিটো ৰংঘৰত আহিছোঁ, এইটো হ'ল ৰংঘৰৰ দৃশ্য। এতিয়া ভিতৰৰখিনি আপোনালোকক দেখালেই, আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক ভিতৰখিনি চাবলৈ হ'লে। আৰু এইটো হ'ল আমাৰ টিকেট কাউণ্টাৰ, য'ত টিকেট কাটে। এইটো হ'ল সেই টিকেট কাউণ্টাৰ, ইয়াৰ পৰা আমি ৰংঘৰত যাওঁ। চ' হেল্ল' দোস্ত, এতিয়া মই আহিছোঁ আপোনাৰ ৰংঘৰত। ৰংঘৰত সোমোৱাৰ আগত চাওক, ইয়াত কিবা লিখা আছে, আৰু আপোনালোকে পঢ়ি মোক ক'ব যে ইয়াত কি লিখা আছে। চাওক, ৰংঘৰ মানে বেক কেমেৰাটো আপোনালোকক দেখাইছোঁ। আৰু এই যে আমাৰ ৰংঘৰ যে, এই ৰংঘৰৰ বিষয়ে ইয়াত কিবা কিবি লিখা আছে, আৰু এইখিনি আপোনালোকে কমেণ্ট কৰি কওক কি লিখা আছে। চ' হেল্ল' গাইছ, এতিয়া আহিছোঁ ৰংঘৰৰ ওচৰলৈ। এতিয়া মই আপোনালোকৰ ৰংঘৰটো দেখাম। ইয়াত চাওক, ইয়া মোৰ পিছত যে চাইছে, এইটো হ'ল আমাৰ ৰংঘৰ। আৰু ৰংঘৰৰ ভিতৰত গৈ কি আছে মই দেখাম। আৰু ইয়াৰ চৌপাশত কিমান ধুনীয়া, মানে ইয়াৰ চিনাৰীৰ নিচিনা। ইয়াত মানে ভিডিঅ' শ্বুট কৰিব। চ' হেল্ল' গাইছ, এতিয়া আমি গৈ আছোঁ ৰংঘৰত। এতিয়া ৰংঘৰটো আপোনালোকক দেখাম। ইয়াৰ ৰংঘৰৰ ওচৰত চাওক, আহি পৰিছোঁ। এতিয়া ডাইৰেক্ট ওপৰত কি আছে আপোনালোকক সম্পূৰ্ণ বস্তুখিনি মই দেখাম। আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আৰু যদি মোৰ চেনেলত নতুন আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো পেজটো অল কৰি দিয়ক। এতিয়া ওপৰত উঠিম, আপোনালোকে ভিডিঅ'টো চাই থাকক। কেনেকৈ উঠো সেইখিনি আমি দেখাম, কোনখিনিতে উঠিব লাগে। আৰু আপোনালোকে এইখিনিত আহিব দেই, 25 টকা টিকেট, মাত্ৰ 25 টকা, বেছি নহয়। আৰু ইয়াৰ উঠাৰ ৰাস্তা মই নাজানো, মই নতুন আহিছোঁ কেৱল। এতিয়া মই বিচাৰি আছোঁ কোনফালেদি উঠে। এই বাহিৰৰ ফালে ওপৰত উঠে দেই, মই নাজানো, মই ভিতৰৰ ফালে বিচাৰি আছোঁ। এতিয়া ওপৰত উঠি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকৈ উঠি আছোঁ। ৰংঘৰৰ ওপৰত উঠি পৰিছোঁ, চাই থাকক। এণ্টাৰ কৰি গৈছে ডাইৰেক্ট। ইয়াৰ হ'ল ৰংঘৰ। ৰংঘৰৰ ওপৰৰ অৱস্থাখিনি এইখিনি, আৰু বাহিৰৰ পৰিৱেশটো মই আপোনালোকক দেখাইছোঁ। চাওক, দূৰত যে মানুহখিনি, এইখিনি হ'ল মানে তলত, আৰু আমি হ'লোঁ ওপৰত। কিমান ধুনীয়া দেখা। মই ইয়াৰ মানে ওপৰৰ পৰা বাহিৰৰ দৃশ্য আপোনালোকক দেখাই আছোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. আৰু এইটো হ'ল ৰংঘৰৰ ওপৰৰ দৃশ্য। আপোনালোকে ইয়াত আহিব, চাওক কিমান মজা লাগে ৰংঘৰৰ ওপৰত। ইয়াত চাওক, আমাৰ ব্ৰ ফটোশ্বুট কৰি আছে। চাওক, ইয়াৰ দূৰত ফটোশ্বুট কৰি আছে। আৰু এইটো ফালৰ দৃশ্য, ৰংঘৰৰ মানে বাহিৰৰ ফাল যিটো, এইটো হ'ল বাহিৰৰ ফালৰ দৃশ্য। মানে কেমেৰাত অলপ প্ৰব্লেম আছে, সেইকাৰণে দেখাত অলপ অসুবিধা হৈ আছে। এইটো হ'ল মই মানে এটা চুকত আহিছোঁ। মোবাইলটো যদি এতিয়া পৰি যায়, মানে তলত পৰি যাব, মানে একেবাৰে তলত, মানে মোবাইলটো ভাঙি যাব ডাইৰেক্ট। এতিয়া মানে ৰংঘৰৰ পৰা নামি আছোঁ। ৰংঘৰৰ মানে যিখিনি দেখালোঁ এইখিনি থাকিব, আৰু মোৰ এই ব্লগটো এইখিনিলৈ সমাপ্ত কৰিম। আৰু আজি আমি শিৱসাগৰৰ পৰা গুচি যাম ডাইৰেক্ট, মানে এইটো ব্লগ পিছত আৰু ব্লগ নাই। এইটো মোৰ লাষ্ট ব্লগ শিৱসাগৰৰ। এতিয়া আমি ইয়াৰ পৰা নামিম আৰু মোৰ ব্লগটো সমাপ্ত কৰিম। চাওক নামৰ অৱস্থা, মোৰ ব্ৰ নামি আছে, চাই থাকক। এইটো আমি নামিছোঁ, আৰু এইটো ৰংঘৰৰ পিছৰ অৱস্থা চাওক কিমান ধুনীয়া। আৰু এইটো ফালে চাওক, চাই কিমান ভাল লাগে, আৰু কিমান ওখ। আমি ইটো ওপৰত উঠিছোঁ, আৰু সিটো ওপৰৰ পৰা মই বাহিৰত এইখিনি বস্তু আপোনালোকক দেখাইছিলোঁ। আৰু চাওক, ইমান মানুহ ইয়াত আহে, এইটো চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। চাওক, এইটো হ'ল সম্পূৰ্ণ ৰংঘৰ, আপোনালোকক মই দেখাইছোঁ দেই। এইটো মানে ওচৰৰ পৰা দেখাইছোঁ। মোৰ ব্ৰ গৈ আছে। এইটো হ'ল সম্পূৰ্ণ ৰংঘৰ, আপোনালোকক দেখাইছোঁ, চাই থাকক। এতিয়া আপোনালোকে ৰংঘৰটো চালে নিশ্চয় ব্লগটো ভাল লাগিলে, আৰু ভাল লাগিলে এটা লাইক কৰি দিব, আৰু মোৰ চেনেলত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এই ব্লগটো এইখিনিলৈ সমাপ্ত কৰিলোঁ।